स्टार्ट दे चल 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 गाड़ी स्टार्ट कर दो वाह किधर जाने का আগষ্ট বুলি তো গাইছ আমি এতিয়া যাই আছোঁ গান্ধী পাৰ্ক তো এইখন হৈছে উলুবাৰীৰ ওচৰত গান্ধী পাৰ্ক তাত এই কাৰণে কয় যে তাত মানে মহাত্মা গান্ধী আহিছিল আৰু শুনামতে জানিব পৰা মতে মহাত্মা গান্ধী 1921 চনত আহিছিল তো তাত মহাত্মা গান্ধীৰ ষ্টেচু আছে তো তাত মহাত্মা গান্ধীৰ মূৰ্তি আছে আৰু ইফালে বিৰাট ডাঙৰ এখন জাতীয় পতাকা আছে তাত চাবলগীয়া আৰু বহুত মানুহ যায় 15 আগষ্টত তো খুবেই ভাল লাগিব চাই থাকক আপোনালোকে
শুনামতে এইখনে ডাঙৰ জাতীয় পতাকা আপোনালোকে দেখিছে। বিৰাট ডাঙৰ বিৰাট ডাঙৰ। আমি যাই আছোঁ ওচৰৰ পৰা দেখুৱাইছোঁ চ' গাইছ চাই থাকক গাছ গান্ধী মণ্ডপ। তো জাতীয় পতাকা চাব যাব লগা হ'লে ইয়াতে টিকেট ল'ব লাগে। তো টিকেট কাটি আছোঁ আমি, ভিতৰত যাই দেখুৱাইছোঁ আপোনালোকক। গাইছ গান্ধী মণ্ডপত এই পতাকাখনে চাব পাৰে, চাবলৈ আহে মানুহে। তো দেখুৱাইছোঁ কিমান ডাঙৰ পতাকাখন, এইখন অসমৰ গৌৰৱ। এয়া দেখিছে প্ৰকাণ্ড পতাকা। গান্ধীনগৰ গাইছ দেখিছে বহুত মানুহ আহে ইয়াত 15 আগষ্টত। তো ইয়াত দেখিছে আমাৰ বাপু জাতীয় পতাকাৰ ওচৰত ইয়াত বহুত মানুহ আহিছে চাব পাৰে। হলটো ভিতৰত সোমাই যায়